Good morning everyone. আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি বতৰটো বহুত ডাৱৰীয়া কৰিছে। মই সোনকালে শুই উঠিলো আৰু শুই উঠি কাম বনবোৰ কৰি মেলি মূৰ গা ধুলো। মূৰ গা ধুই মেলি আৰু এতিয়া চাহ বনামগে, চাহ খাম। চাহ খাই ছোৱালীজনীৰ লগত অকমান খেলিম। তাৰ পাছত আজি দিনটো কি কৰো কি নকৰো আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ধুন মানুহ শুই উঠিলে হয় নাই? শুই উঠিলে হয় নাই? শুই উঠি মামা খালে, মামাকে এতিয়া মাৰ লগত খেলিছে হয় নাই? হয়। কৈ দিয়া কৈ দিয়া কৈ দিয়া দিন 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 কৈ দিয়া হৈছে তোমাৰ হেকুটো হৈছে পাৰ্চেল এটা আহিলে আৰু পাৰ্চেলটো মই আনবক্সিং কৰোঁ বুলি ভাবিছোঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। পাৰ্চেলটো এইটো বালাজি সাপ্লাই। হৈছে না লাগিছেনে? মোৰ কিন্তু বেলেগ পচন্দ হৈছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লগত ইয়াৰিং এযোৰ আহিছে, ইয়াৰিংযোৰ দেখাম। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। Good.
আৰু আমাৰ ঘৰত ভাতৰ আয়োজন নহয়, বেলেগ কিবা আয়োজনহে চলিছে। আৰু আপোনালোকক দেখুৱাব বলক কিহৰ আয়োজন চলিছে। আৰু আজি আমাৰ খানাটো কি আপোনালোকে দেখিছে নিশ্চয়। এয়া হৈছে চাওমিন, সকলোৱে চিনিয়ে